গোবৰ বোলা বস্তু নাই নেকি আকৌ হা কে বেয়া লগা মই কালে কৈছো তই কৈছা নহয় ভাই যোৱাকালি জীৱনত এটা কামো ভাল নহয় ভাবো জিন্দগীত বহুত ডাঙৰ কাম কৰিম এই সৰু কামবিলাকে এনেকুৱা আৰু কি কৰিম এই জীৱনটোত নহয় ভাই আমাৰ কপালখনে বেয়া নেকি আকৌ আমি ভালকৈ পাৰো চবতে কিবা নহয় কিবা এটা শুনি লাগে তাকেতো ভাই জীৱনত ভালকে এটা কাম কমপ্লিট কৰিব নোৱাৰিলোৱে জীৱনটো যি কৰিছো চব আধৰুৱা এতিয়া এনেকৈ থাকিলে নহ'ব ভাই কিবা এটা কৰিবতো লাগিব জিন্দগীত দৌৰে জীৱনত প্ৰব্লেম বিশেষকৈ দৌৰ একেলগে থাকিলে আৰু বেছি প্ৰব্লেম আজি দৌৰে কিহৰ টেনশ্যন বলকচোন চাওঁ কি প্ৰব্লেমৰ কাৰণে টেনশ্যন হ'ল পৰি পিছৰ ফালে কামুচে বা পিছে মন ভাঙিলে বুলি মোৰে মৰমী পেলাই দিব জান পাৰিবা এই ভাই আগৰ গানবিলাকৰ কিবা এটা মজাই বেলেগছিল শুনিলে কিয় ভাল লাগি যায় হেল্ল' এক্সকিউজ মি দা কওকচোন মোক মাতিছে নেকি ভাইটি তোমাকে মাতিছিলোঁ ৰ'বা এই তাৰমানে ভোজৌক লাগিছিলে দা মই দক ভোজৌ কি কওক সেই তাৰমানে মোৰ কাৰখন লেতেৰা আহিছে ৱাছ কৰিব লৈছিল ভাবিলোঁ একেলগে ছাৰ্ভিচিঙো কৰি লৈ যাওঁ দাদা হৈ যাব টেনশ্যন কিয় লৈছে কেলে ভিতৰত খুটুত তাতে নামটো ৰেজিষ্টাৰ কৰিছে না এতিয়া আহিছোঁ এই খুটুৱেতো তোমাৰ নাম ক'লে বোলে তাত এটা ভোজৌ নামৰ ল'ৰা আছে তেওঁ বহুত ভাল কাম জানে সেইকাৰণে তোমাতে লৈলোঁ যি কি নহওক আৰু মাৰ্চিডিজ গাড়ী হয় নহয় 4 কৰোৰ টকাৰ দাদা আপুনি একেবাৰে টেনশ্যন নল'ব আপোনাৰ এনেকুৱা কাম কৰি দিম কি আপুনি জীৱনত পাৰিব নোৱাৰিব দিয়ে ঠিক আছে দিয়া কেৱল তোমাৰ খুটু ছাৰক কৈ দিবা যে গাড়ীখন ঠিক হ'লে মোক কল কৰিব দা খুটু চাম নহয় যাওক দৌ লগে ঠিক আছে দিয়া আৰু কাৰখন ভালকৈ ৱাছ কৰি দিবা আৰু যি কিবা বেয়া আছে ভাল কৰি দিবা টেনশ্যন নল'বা তোমালোকক পেপচি খাবলৈ কিবা এটা দি দিম মাক চাই ই পেপচিৰ কথা কৈছে মাৰ্চিডিজ গাড়ী লৈ ঘূৰি আছে ই পেপচিৰ পাৰ্টি কম পাৰ্টি নিদো ভাই বেয়া নাপাবা আজি ইয়াত এনেকুৱা কাম কৰি দিম ই পাগলাই দিব পেপচি মোক খাই লাগিব ৰখ বাজু काम पे लग जाओ सेना देश के साथ और एक फौजू काम के साथ कभी गद्दारी नहीं करती है की ताजे पांच फुटू मुझे तो मच्छू गया ताकला पानी है टिकनी की गाड़ी खाना मुझ बाकी जिस तो वाला मैं को दिन टेंशन नहीं जाए ए भाई सारी करोला गाड़ी पे मुसी जुआई ए भाई मधुर भाग्यवान को आसे ना कसुन सेनापति हंसी हंसी तुम्हारा दांत कानों ले जा जाता है हैं अरे क्या बकता है मुने मुने भाग्यरता बकता है काम जल्दी करो नहीं तो एक घसा माने दांत भांगी देता है तुम्हारा ए बॉस आज আপনি মোর উপর হাসতাই না একদিন এতকে দামি গাড়ি লই আপনাক সাফা করবে তাই আর তব মে হাসতাই হেই পেয়া লাগা তোর বসন যে হইছা হাবিরে কমর লাগ মারছে বস কিনে রাগ অতিরিক্ত মুখ সুখ ভাঙি দি মেরে ঘষাই সেনাওড়ে কিয়া কথা হে তুমি হে বস তানে মই কৈছো যে গাড়িখান ভালকে সাফা করবে লাগবো আমার ফজু বছর কথা আছে না গাড়ি ভাড়া কম কষ্ট হয় দে আৰু কোনি ফোন মাৰিছে সেই তাৰ প্ৰায় মোৰ বাছৰ আছিল কোনবা হেল্ল' বস হেই 10 মিনিট হ'ল মই ফোন কৰিছো ফোন কিয় উঠা নাই এই বস আপুনি যে গমে পায় কামৰ লগত আৰু সৈনিকে দেশৰ লগত কেতিয়াও গাদ্দাৰি নকৰে যি কাম কৰে ভালকে কৰিব অলপ টাইম লাগবে পাৰে গম পাইছি না সেইবিলাক বাদ দে কাম হৈছে নে মানে ক আৰু তই কালত মিলাইছা সৈনিকৰ লগত মিলাই আছা সৈনিকে আমাৰ এই দেশখন বচা আছে তাতো ধৰি আমি শান্তিমতে থাকিব পাৰিছো আৰু তই কি কৈছ এটা কাম ভালদৰে কৰিব নোৱাৰা আৰু যদি আজি এই মাৰ্চিডিজখন কিবা যদি মিষ্টেক কৰিছ তোৰ মই ডাইৰেক্ট চাকৰি খাই ওলাম গম পাইছনে হে বস আপোনাক বস বুলি মাতিলে কি লেভেল বাঢ়ি গ'ল নেকি কওকচোন বস এটা কথা হজম নহ'লে আপুনি যি ক'লা বোলে এটা কাম ভালকৈ কৰিছে না মই যি কাম কৰিছোঁ আপুনিও সেই কাম কৰিছে বোলে এটা কথা জানে না ওপৰত দি থুমালি তই নিজৰ গাতে কৰে সেইবিলাক বাদ দি এতিয়া এই গাড়ীখন ভাল হৈছে না মানে আকৌ মই যা আছোঁ এইটো ফোন কৰিছিল বস এই 10 মিনিট পিছত আহক তাৰমানে হৈছে দে মই যা আছোঁ মই অলপ হোটেলত আহিছিলোঁ কিবা খাবা দে যা আছোঁ দে বস আপুনি টেনশ্যন নল'ব আপোনাৰ ক্লাইণ্ট মই পুৰা একদম খোজ কৰি দিম আৰু মোৰ লগে সেই ল'ব পেটিছ আৰু বস আপেট চিকৰ ল'ব আপুনি আজি ৰজনী খোৱা উঠছি না এই দক মই ভাই চিকৰ চিকৰতে থাকিম আপুনি কল ৰজনী নানিব চিকৰ আনিব তই কি জানিবি শিখৰ এইবিলাক সৰু মানুহ খায় ৰজনী আমাৰ দৰে ডাঙৰ মানুহ খায় গম পাইছ বস হ'ব দক মোৰ কলটাৰ লটাৰী লাগিলে বুলি মই দুখীয়া মাৰো তাক পাৰি যাব মই নহয় দক এই বেয়াকে দি লাগে একেবাৰে কষ্ট বাঢ়ে দে কাম ভাল হৈছে এই চাৰে পুৰা একদম খুজ দিব আৰু খুটু হৈছেতো খুজ হয়ে খুটু হৈছো নে কি আহিব নামো লৈছো আহি হৈছে বস আহক সেইবিলাক বাদ দে এই মাৰ্চিডিজখন ভাল হৈছে নে মানে ক বস টেনশ্যন হৈ গৈছে কাম কাৰখন ৱাছ কৰা বাহিৰে কি ঠিক কৰিছে ক বস বহি ৰখচোন মই কৈছো দক
দে জলদি কৰ মোৰ সময় নাই এই ক্লাইণ্টে ৰখিছে বছ প্ৰথমতে কাৰেণ্ট চাফা কৰিছোঁ হাৱা চেক কৰিছোঁ তাৰপিছত ইঞ্জিন খুলিছোঁ তাৰপিছত 1 ঘণ্টামান হিচাপ দিয়াৰ পিছত হে বছ আৰু ভাই বদে মই আপো মাথায় ঘামৰি আহিছে আই 8 ঘণ্টা হ'ল শেষে নাই আৰু মাৰিছে হ'ব দে যদি কিবা ৰৈ যায় তো মোৰ কৈ দিবি পিছত বছ ঠিক আছে আপুনি ক'লে মাৰ্চিডিজৰ মালিকক ফোন কৰক যদি কিবা ৰৈ যায় মই কৈছোঁ দিয়ক চুটা এই আপুনি পেপচিৰ বম পাৰ্কেটৰ দাম কৰিছে ভাল হ'লে বছ আপোনাক লাগ নাই দিয়ক মোকো কৈছি এই চুটাকে পাগলাচোন হেল্ল' দাদা হেল্ল' কোনে ক'লে দা মই দিয়ক এই ঘুটু কৈছোঁ এই ঘুটু মানে মই যে কাৰখন ছাৰ্ভিচিং কৰিব দিছিলোঁ সেইজন হয়নে দা হয় দিয়ক আপুনি চিনি পাইছে দা ধন্যবাদ কেলে ফোন কৰিলে কাৰখন ঠিক হ'ল নেকি দা ঠিক হোৱাৰ কথা কি কয় একেবাৰে ফিল্মিনা কৈ দিছে আপোনাৰ কাৰখন পিছে তোমালোকে কি কৰিলা কাৰখনত ছাৰ পোনপ্ৰথমে আপোনাৰ এটা ফ্ৰী ছাৰ্ভিচিং দিয়া হৈছে ছাৰ ফ্ৰী ছাৰ্ভিচিং আপোনালোকে কি ফ্ৰী ছাৰ্ভিচিং দিলে ছাৰ আপোনাক পেট্ৰলটো ফ্ৰীতে দিয়া হৈছে ছাৰ আপোনাক পুৰা ফুল টাংকি কৰি দিয়া হৈছে এনজয় কৰক ছাৰ আপোনালোকে কি কৈছে এখন ডিজেলৰ কাৰ হয় পেট্ৰল দি কেনেকৈ চলিব ছাৰ কি কয় আপুনি ছাৰ প্ৰথমতে ক'ব লাগিছিল নহয় ছাৰ আপোনালোকে পাগল নেকি ছাৰ্ভিচ চেণ্টাৰত কাম কৰে ডিজেলৰ কাৰ কোনখন পেট্ৰলৰ কাৰ কোনখন নাজানে ছাৰ বাদ দিয়ক দুটা ফিউলে না তাতে আপোনাক ফ্ৰীতে দিছোঁ টেনশ্যন লৈছে মজা মাৰক তহঁতেতো নিজে পাগল আৰু মোকো পাগল বনাবি ডিজেলৰ কাৰ কেতিয়াবা পেট্ৰল দি চলিব পাৰে নেকি ক'ত দেখিছ তহঁতে ডিজেলৰ কাৰ পেট্ৰলত চলা ছাৰ আপুনি কি কয় আপোনাৰ গাড়ীৰ ইঞ্জিনটো অলপ বেয়া আছিল মই NS200 ইঞ্জিন লগাই দিলোঁ গাড়ীখন চলি গ'ল আৰু পেট্ৰল দি নচলিব কি কথা কয় আপুনি কি কয় মাৰ্চিডিজৰ NS200 ইঞ্জিন লাগিছে ৰুন্দে ছাৰ আপুনি যোনটো কথা ভাবিছে সেইটো কথা মোৰো মাইণ্ড কৰিছে বোলে মাৰ্চিডিজৰ NS200 ইঞ্জিন লগালে কেনে হ'ব কিন্তু ছাৰ পাগলা যাব এনেকুৱা স্মুথ চলে ছাৰ আপুনি দেখিলে পাগলা যাব আৰে ভাই তহঁতক মই বহুত টেলেণ্টেড বুলি ভাবিছিলোঁ মাৰ্চিডিজৰ NS200 ইঞ্জিন ডিজেল গাড়ীৰ পেট্ৰল কি পাগলা আছিল তহঁতক কচোন ছাৰ আৰু এটা কথা আপুনি শুনিলে পাগলা যাব আমাৰ ইঞ্জিনত কিবা মানে মোবিল যে নহয়ছিল সৰিয়হৰ তেল দিছোঁ পুৰা খাটি বেয়াৰ আপুনি পাগলা যাব কৈছোঁ না পুৰা খাটি বেয়া দি দিছোঁ ভাই পাগলা নেকি সঁচাকে মোবিলৰ যাৰ সৰিয়হৰ তেল দিছে এই খাটি বেহাৰৰ লগত কি কথা আছে বেহাৰৰ তেল দিয়ে নেকি ক'ৰবাত ইঞ্জিনত কৈছোঁ তহঁতে কি পাগলা আছে নেকি ৰামু এচিটো বঢ়াই দে ইহঁতৰ কথা শুনি মোৰ একদম মূৰ গৰম হৈ গৈছে ছাৰ আপোনাক এদিন বহুত খাব দিছোঁ না তেনে পাৰিয়ে যাওক গম পাইছি না আপুনি খঙে উঠিছে আপুনি এচিৰ কথা কওঁতে মনত পৰিছে আপোনাৰ এচিটো বেয়া আছিল মই ফেন লাগি দিছোঁ দিয়ক মজা এতিয়া বঢ়িয়াকৈ হাৱা আহে কেৱল আপুনি অলপ গলটো বাচি পেলাই চলিব গম পাইছি না ভাই মই মোৰ গাড়ীত গল বাছে কিয় চলিব লাগে মোৰ ইচ্ছা মোৰ গাড়ীত জিংকে চলাওঁ মই ছাৰ আপোনাৰ গাড়ী আপোনাৰ ইচ্ছা আপুনি যেনেকৈ চলায় কিন্তু ছাৰ এটা কথা আপোনাক মই ক'ব লাগে জাষ্ট কৈছোঁ ছাৰ কাৰণ মই আপোনাৰ গাড়ীত চিলিং ফেন লগাই দিছোঁ তাতে গলটো লাগি গ'লে কাটি যাব পাৰে ছাৰ ৰখ শুনো আজি গাড়ী জিংকে ৰাখিব দি আৰু তই এটা পাৰ্ট নালিবি মই যা আছোঁ এটা তহঁতক দিছোঁ 4 কৰোৰ টকা তহঁতে লোকচান কৰিছা তহঁতৰ কিডনী উলিয়াই চব জু উলিয়াই ৰাখিব নোৱাৰোঁ মোৰ নাম বদলি দিবি ৰখ ৰামু গাড়ীখন উলিয়া আৰু উলিয়াই তহঁতে AK-47 যেতিয়া ল'ব নাপাৰা কাৰণ আজি এটা মদ কি ঘাজ উঠে দিম মই ভাই আজি পেপচি পাৰ্টি অলপ ডাঙৰকৈ ভালকৈ দেই জলি বেয়া লগা জল্দি দাউৰ কিডনী উলিয়াই যদি তোৰ খেদা পাইছে না জল্দি দাউৰ ভাই কি হ'লে ইমান কৈছে গাড়ী ভাল কৈছোঁ কমচে কম চাব্বাচিটোতো লৈ যাম পাৰ্কিং এদি নাই তোক চাব্বাচি লাগে মাৰ্চিডিজৰ NS200 ইঞ্জিন লাগে দিছে আৰু তোক চাব্বাচি লাগে কিডনী উলিয়াই লাগে তাক মই দাউৰো উদুৰক